গুড আফটাৰনুন বন্ধু বান্ধৱীসকল। এইখন ভিডিঅ'ত কাৰেণ্ট এফেয়াৰ্ছৰ 20টা খুব দৰকাৰী কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আশা কৰোঁ কুৱেশ্যন আনচাৰকেইটা আপোনালোকৰ ভাল লাগিব আৰু এই কুৱেশ্যন আনচাৰকেইটা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই দৰকাৰী। যদি ভিডিঅ'টো আপোনালোকৰ অলপো কামত অহা বুলি ভাবে তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো কেনে পায় সেয়া কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। বন্ধুসকল, আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বিশ্ব আদিবাসী দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ 9 জুন। 9 জুনত বিশ্ব আদিবাসী দিৱস প্ৰতি বছৰে পালন কৰা হয়। কুৱেশ্যন 2, বিশ্ব আদিবাসী দিৱস 2020ৰ থিম কি আছিল? এনচাৰ COVID-19 এণ্ড ইণ্ডিজেনাছ পিপল ৰেজিলিয়েন্স। এইটো আছিলে বিশ্ব আদিবাসী দিৱস 2020ৰ থিম। কুৱেশ্যন 3, কোনখন দেশে তাজাকিস্তানৰ আধাখিনি নিজৰ বুলি দাবী কৰিছে? এনচাৰ চাইনা। হয় বন্ধুসকল, চাইনাই তাজাকিস্তানৰ আধাখিনি নিজৰ দেশৰ বুলি দাবী কৰিছে। বন্ধুসকল, কুৱেশ্যন 4ত আছে ফিউচাৰ ব্ৰেণ্ড ইণ্ডেক্সত কোনখন কোম্পানীয়ে প্ৰথম স্থানত আছে? এনচাৰ এপল। এপল কোম্পানীয়ে ফিউচাৰ ব্ৰেণ্ড ইণ্ডেক্সত প্ৰথম স্থানত আছে। বন্ধুসকল, কুৱেশ্যন 5ত আছে ফিউচাৰ ব্ৰেণ্ড ইণ্ডেক্সত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ স্থান কি? এনচাৰ ছেকেণ্ড। হয় বন্ধুসকল, ফিউচাৰ ব্ৰেণ্ড ইণ্ডেক্সত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ স্থান হৈ গ'ল দ্বিতীয়। কুৱেশ্যন 6, কোনজন ব্যক্তিয়ে চতুৰ্থবাৰৰ বাবে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে? এনচাৰ মহিন্দ্ৰ ৰাজাপাকছা। হয় বন্ধুসকল, মহিন্দ্ৰ ৰাজাপাকছাই শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হৈছে। কুৱেশ্যন 7, সম্প্ৰতি কোনখন ৰাজ্যই নতুন ঔদ্যোগিক নীতি স্থাপনৰ ঘোষণা কৰিছে? এনচাৰ গুজৰাট। গুজৰাটে নতুন ঔদ্যোগিক নীতি স্থাপনৰ ঘোষণা কৰিছে। কুৱেশ্যন 8, কোনখন ৰাজ্যই শিক্ষাৰ্থীসকলৰ অনলাইন পঢ়া-শুনাৰ সুযোগৰ বাবে গুগলৰ লগত টাই আপ কৰিছে? এনচাৰ মহাৰাষ্ট্ৰ। হয় বন্ধুসকল, মহাৰাষ্ট্ৰই শিক্ষাৰ্থীসকলৰ অনলাইন পঢ়া-শুনাৰ সুযোগৰ বাবে গুগলৰ লগত টাই আপ কৰিছে। বন্ধুসকল, 9 নম্বৰ প্ৰশ্নটো হ'ল কোনজন ব্যক্তি নতুনকৈ CRPFৰ ইন্সপেক্টৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰিছে? এনচাৰ PS ৰেনিফছ। PS ৰেনিফছে CRPFৰ নতুন ইন্সপেক্টৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰিছে। বন্ধুসকল, কুৱেশ্যন 10, কোনখন দেশে 2021ৰ ICC মেন T20 ৱৰ্ল্ড কাপ হোষ্ট কৰিব? এনচাৰ ভাৰত। হয় বন্ধুসকল, ভাৰতে 2021 চনৰ ICC মেন T20 ৱৰ্ল্ড কাপ হোষ্ট কৰিব। কুৱেশ্যন 11, সম্প্ৰতি কোনজন ব্যক্তিয়ে ভাৰতত ইলেক্ট্ৰিক ভেহিকেল পলিচি লঞ্চ কৰিছে? এনচাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। হয় বন্ধুসকল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভাৰতত ইলেক্ট্ৰিক ভেহিকেল পলিচি লঞ্চ কৰিছে। বন্ধুসকল, কুৱেশ্যন 12ত আছে PNB হাউজিং ফাইনেন্সৰ মেনেজিং ডিৰেক্টৰ এণ্ড চিফ এক্সিকিউটিভ অফিচাৰ হিচাপে কোনে নিযুক্তি লাভ কৰিছে? এনচাৰ হৰদয়াল প্ৰসাদ। হয় বন্ধুসকল, হৰদয়াল প্ৰসাদ নামৰ এই ব্যক্তিগৰাকীয়ে পাঞ্জাৱ নেশ্যনেল বেংকৰ হাউজিং ফাইনেন্সৰ MD আৰু CEO হিচাপে নতুনকৈ নিযুক্তি লাভ কৰিছে। বন্ধুসকল, কুৱেশ্যন 13ত আছে কোনজন ব্যক্তিয়ে কেপিটেল ইণ্ডিয়া ফাইনেন্স লিমিটেডৰ এক্সিকিউটিভ চেয়াৰমেন হিচাপে নিযুক্তি লাভ কৰিছে? এনচাৰ হৰ্ষ কুমাৰ ভানুৱালা। হয় বন্ধুসকল, হৰ্ষ কুমাৰ ভানুৱালাই কেপিটেল ইণ্ডিয়া ফাইনেন্স লিমিটেডৰ এক্সিকিউটিভ চেয়াৰমেন হিচাপে নতুনকৈ নিযুক্তি লাভ কৰিছে। কুৱেশ্যন 14, ইউনেস্কোৰ দ্বাৰা ভাৰতত প্ৰথম ছুনামি ৰেডি হিচাপে স্বীকৃতি লাভ কৰা উৰিষ্যাৰ দুখন গাঁও কি কি? এনচাৰ ভেংকটৰায়পুৰ আৰু নলিয়াশ্বাহী। হয় বন্ধুসকল, এই গাঁও দুখনে ইউনেস্কোৰ দ্বাৰা ভাৰতত প্ৰথম ছুনামি ৰেডি হিচাপে স্বীকৃতি লাভ কৰিছে আৰু এই গাঁও দুখন হ'ল উৰিষ্যাত। কুৱেশ্যন 15, ইতিমধ্যে 91 বছৰ বয়সত
মৃত্যুবৰণ কৰিছে পুলিৎজাৰ পুৰস্কাৰপ্ৰাপ্ত আমেৰিকাৰ এগৰাকী লেখিকা। এই লেখিকাগৰাকীৰ নাম কি? এনচাৰ শ্বিৰলি এণ্ড গ্ৰ'। নামটো অলপ কঠিন বন্ধুসকল। এই লেখিকাগৰাকীয়ে 91 বছৰ বয়সত মৃত্যুবৰণ কৰিছে আৰু এখেত পুলিৎজাৰ পুৰস্কাৰপ্ৰাপ্ত আছিল। 16 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো সংস্থাই স্কুল কেম্পাছৰ 50 মিটাৰ পৰ্যন্ত জাংক ফুড বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে? এনচাৰ FSSAI-এ। FSSAI-ৰ ফুল ফৰ্ম হ'ল ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া। হয় বন্ধুসকল, এই FSSAI-এ স্কুল কেম্পাছৰ 50 মিটাৰ পৰ্যন্ত জাংক ফুড বিক্ৰী কৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে। কুৱেশ্যন 17, ভাৰতৰ পিছতেই কোনখন ৰাষ্ট্ৰই চাইনা এপ টিকটক বেন কৰিছে? এনচাৰ আমেৰিকাই। হয় বন্ধুসকল, আমি সকলোৱে জানো যে চাইনা এপ টিকটক পোনপ্ৰথমবাৰৰ বাবে ভাৰতত বেন কৰা হৈছিল আৰু ইয়াৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্ৰই এই টিকটক এপ বেন কৰিছে। কুৱেশ্যন 18, UPSC নৱনিযুক্ত চেয়াৰমেনগৰাকীৰ নাম কি? এনচাৰ প্ৰদীপ কুমাৰ যোশী। প্ৰদীপ কুমাৰ যোশী হ'ল UPSC নৱনিযুক্ত চেয়াৰমেন। বন্ধুসকল, কুৱেশ্যন 19টো হ'ল, ৱৰ্ল্ড বায়'ফুৱেল ডে কেতিয়া পালন কৰা হয়? এনচাৰ 10 আগষ্ট। হয় বন্ধুসকল, প্ৰতি বছৰে 10 আগষ্টত ৱৰ্ল্ড বায়'ফুৱেল ডে পালন কৰা হয়। বন্ধুসকল, আজিৰ অন্তিম তথা 20 নম্বৰ প্ৰশ্নটো হ'ল, এমেজিং অযোধ্যা অযোধ্যাৰ ইতিহাস বৰ্ণিত এই কিতাপখন কোনে লিখিছে? এনচাৰ নীনা ৰায়। হয় বন্ধুসকল, নীনা ৰায়ে এমেজিং অযোধ্যা নামৰ এখন কিতাপ লিখিছে, যিখন কিতাপত নেকি অযোধ্যাৰ গোটেই ইতিহাস বৰ্ণিত হৈ আছে। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট। এই চেনেলখন এখন নতুন চেনেল, গতিকে কাইণ্ডলি চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।